অসমৰ সংস্কৃতি বদৰুদ্দি নাজমলে বুজি নাপায়। নাজমলে অসমীয়া সভ্যতা সংস্কৃতি বা অসমীয়া মান সন্মান ইত্যাদি বুজিবৰ কাৰণে তেওঁ পৰা হোৱা নাই। অসমীয়াৰ স্বাভিমানৰ প্ৰতি সন্মান নাই বদৰুদ্দিনৰ। আৰু সেইকাৰণে অসমৰ চেলেং চাদৰ, অসমৰ গামোচা, অসমৰ শৰাই, অসমৰ জাপি এইবিলাকৰ কি আদৰ তেওঁলোকে বুজি নোপোৱাটোৱে স্বাভাৱিক। বদৰুদ্দিনৰ দৰে মানুহ সাংসদ বিধায়ক হ'ব পাৰে, কিন্তু প্ৰকৃত অসমীয়া হ'ব নোৱাৰে। সাংসদ বিধায়ক হ'ব পাৰে, কিন্তু অসমীয়া প্ৰকৃত অসমীয়া হোৱাৰ ক্ষেত্ৰত অকণমান তেওঁলোককো হয়তো তেওঁলোকৰ মন নাই, নহয়তো সময় লাগিব। বদৰুদ্দি নাজমলে চেলেং চাদৰ দলিয়াই দিয়াক লৈ সৰব মন্ত্ৰী জয়ন্ত বল্লভবৰুৱা। শেহতীয়াকৈ লাহৰীঘাটত অনুষ্ঠিত ৰাজহুৱা সভাত অসমীয়াৰ স্বাভিমান চেলেং চাদৰ দলিয়াই দি বিতৰ্কত সোমাই পৰিছিল বদৰুদ্দি নাজমল। কান্ধত সন্মানেৰে তুলি দিয়া চেলেং চাদৰখন এইদৰে দলিয়াই দিছিল বদৰুদ্দি নাজমলে, আৰু ইয়াকে কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যত। আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত বল্লভবৰুৱাই। মন্ত্ৰীগৰাকীৰ মতে অসমৰ সংস্কৃতি বদৰুদ্দি নাজমলে হেনো বুজি নাপায়। নাজমলে অসমীয়া সভ্যতা সংস্কৃতি বা অসমীয়া মান সন্মান ইত্যাদি বুজিবৰ কাৰণে তেওঁ পৰা হোৱা নাই। আৰু সেইকাৰণে অসমৰ চেলেং চাদৰ, অসমৰ গামোচা, অসমৰ শৰাই, অসমৰ জাপি এইবিলাকৰ কি আদৰ তেওঁলোকে বুজি নোপোৱাটোৱে স্বাভাৱিক। আৰু সেইকাৰণে আমিও এই কথাটো মনত ৰাখিব লাগে যে যিসকল মানুহে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে তেওঁলোকক বিভিন্ন কাৰণত ডেম'গ্ৰাফিকেল চেঞ্জ হোৱাৰ কাৰণে হয়তো সাংসদ বিধায়ক হ'ব পাৰে, কিন্তু অসমীয়া প্ৰকৃত অসমীয়া হোৱাৰ ক্ষেত্ৰত অকণমান তেওঁলোককো হয়তো তেওঁলোকৰ মন নাই, নহয়তো সময় লাগিব। মই ভাবোঁ যে তেখেতসকলৰ সেই অসমীয়া স্বাভিমানৰ প্ৰতি সন্মানো নিশ্চয় নাই। আৰু সেইকাৰণে আমি অসমৰ মূল সুঁতিৰ খিলঞ্জীয়া মানুহে এই কথাবিলাক অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে। নাজমলে অসমীয়া সভ্যতা সংস্কৃতি বা অসমীয়া মান সন্মান ইত্যাদি বুজিবৰ কাৰণে তেওঁ পৰা হোৱা নাই। আৰু সেইকাৰণে অসমৰ চেলেং চাদৰ, অসমৰ গামোচা, অসমৰ শৰাই, অসমৰ জাপি এইবিলাকৰ কি আদৰ তেওঁলোকে বুজি নোপোৱাটোৱে স্বাভাৱিক। আৰু সেইকাৰণে আমিও এই কথাটো মনত ৰাখিব লাগে যে যিসকল মানুহে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে তেওঁলোকক বিভিন্ন কাৰণত ডেম'গ্ৰাফিকেল চেঞ্জ হোৱাৰ কাৰণে হয়তো সাংসদ বিধায়ক হ'ব পাৰে, কিন্তু অসমীয়া প্ৰকৃত অসমীয়া হোৱাৰ ক্ষেত্ৰত অকণমান তেওঁলোককো হয়তো তেওঁলোকৰ মন নাই, নহয়তো সময় লাগিব। মই ভাবোঁ যে তেখেতসকলৰ সেই অসমীয়া স্বাভিমানৰ প্ৰতি সন্মানো নিশ্চয় নাই। আৰু সেইকাৰণে আমি অসমৰ মূল সুঁতিৰ খিলঞ্জীয়া মানুহে এই কথাবিলাক অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে। নাজমলে অসমীয়া সভ্যতা সংস্কৃতি বা অসমীয়া মান সন্মান ইত্যাদি বুজিবৰ কাৰণে তেওঁ পৰা হোৱা নাই। আৰু সেইকাৰণে অসমৰ চেলেং চাদৰ, অসমৰ গামোচা, অসমৰ শৰাই, অসমৰ জাপি এইবিলাকৰ কি আদৰ তেওঁলোকে বুজি নোপোৱাটোৱে স্বাভাৱিক। আৰু সেইকাৰণে আমিও এই কথাটো মনত ৰাখিব লাগে যে যিসকল মানুহে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে তেওঁলোকক বিভিন্ন কাৰণত ডেম'গ্ৰাফিকেল চেঞ্জ হোৱাৰ কাৰণে হয়তো সাংসদ বিধায়ক হ'ব পাৰে, কিন্তু অসমীয়া প্ৰকৃত অসমীয়া হোৱাৰ ক্ষেত্ৰত অকণমান তেওঁলোককো হয়তো তেওঁলোকৰ মন নাই, নহয়তো সময় লাগিব। মই ভাবোঁ যে তেখেতসকলৰ সেই অসমীয়া স্বাভিমানৰ প্ৰতি সন্মানো নিশ্চয় নাই। আৰু সেইকাৰণে আমি অসমৰ মূল সুঁতিৰ খিলঞ্জীয়া মানুহে এই কথাবিলাক অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে। নাজমলে অসমীয়া সভ্যতা সংস্কৃতি বা অসমীয়া মান সন্মান ইত্যাদি বুজিবৰ কাৰণে তেওঁ পৰা হোৱা নাই। আৰু সেইকাৰণে অসমৰ চেলেং চাদৰ, অসমৰ গামোচা, অসমৰ শৰাই, অসমৰ জাপি এইবিলাকৰ কি আদৰ তেওঁলোকে বুজি নোপোৱাটোৱে স্বাভাৱিক। আৰু সেইকাৰণে আমিও এই কথাটো মনত ৰাখিব লাগে যে যিসকল মানুহে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে তেওঁলোকক বিভিন্ন কাৰণত ডেম'গ্ৰাফিকেল চেঞ্জ হোৱাৰ কাৰণে হয়তো সাংসদ বিধায়ক হ'ব পাৰে, কিন্তু অসমীয়া প্ৰকৃত অসমীয়া হোৱাৰ ক্ষেত্ৰত অকণমান তেওঁলোককো হয়তো তেওঁলোকৰ মন নাই, নহয়তো সময় লাগিব। মই ভাবোঁ যে তেখেতসকলৰ সেই অসমীয়া স্বাভিমানৰ প্ৰতি সন্মানো নিশ্চয় নাই। আৰু সেইকাৰণে আমি অসমৰ মূল সুঁতিৰ খিলঞ্জীয়া মানুহে এই কথাবিলাক অত্যন্ত। নিউজ ডেস্ক, এনি টক্স। Any Talks,
সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।